হেল্ল' নমস্কাৰ গুড মৰ্ণিং কি খবৰ সকলোৰে আজি এটা ঘৰুৱা ভিডিঅ' লৈ আহিছোঁ এইখিনিতে এজোপা তুলসী গছ আছে তুলসীজোপা মৰি গ'ল আৰু সেইকাৰণে ইয়াতে এটা লাকি বেম্বো প্লাণ্ট লগাব লৈছোঁ আৰু মই ভাবিলোঁ আমাৰ বাৰীখন আপোনালোকক বহুত দিন দেখুওৱা নাই বাৰীখন দেখাওঁ বাৰীখনত কি কি আছে গোটেইখিনি দেখাম খেতি কৰিছোঁ বিলাহী খেতি বেঙেনা খেতি বহুত কিবা কিবি আছে গোটেইখিনি দেখাম কিন্তু প্ৰথমতে পুলিটো ৰুই লওঁ গছ পুলিটো আৰু এইজনী হ'ল আমাৰ বৰমাই এইবিলাক খুব ভাল পায় আৰু ময়ো যিহেতু ভাল পাওঁ গতিকে দুইটাৰে তালমিল খুব মিলে আৰু সেইকাৰণে পুলিটো বোলো মই ৰুই দিওঁ বুলি আনিলোঁ পুলিটো আচলতে বহুত দিন হৈ গ'ল এইটো আনি থোৱাতে আমাৰ ডিছপ'জেল যিটো টাব হয় সেই টাবটোতে থাকিলে কাৰণে শিপাবোৰ ডাঙৰ হৈ গ'ল কাটোতে অলপ সময় লাগিছে শিপাবোৰ দীঘল হৈ যোৱাৰ কাৰণে অকণ দিগদাৰ হৈছে কাটিবলৈ আৰু এতিয়া ধুনীয়াকৈ ৰুই গুৰিত মাটি দি ইয়াতে সদায় মই পানী দিওঁ ৰাতিপুৱা তুলসীজোপাটো দিছিলোঁ এতিয়া ইয়াতো দিম কাৰণে মাটিটো একদম ধুনীয়া জেকনি হৈ আছে আৰু গছপুলি ৰুলে বোলে চাৰিওফালে এনেকৈ গছেকি দিব লাগে ইয়াকে কৰি ধুনীয়াকৈ ৰুলোঁ সেইটো পূৰা ডাঙৰ হৈ যাবি আৰু দেই মজাকৈ এতিয়াকে বহুত এনেকৈ লগাই থোৱা আছে চাইডে চাইডে গোটেই আমাৰ মানে গেৰেজটো চাইডে চাইডে বহুত আছে একদম লাকি বেম্বো বা মানি প্লাণ্টটো নাই বাৰু মানি প্লাণ্ট নাই এতিয়া বিলাহী ছিঙিবলৈ যাম বিলাহী গছজোপাৰ ওচৰলৈ বিলাহীজোপাও বহুত ডাঙৰ হৈছে আমি বহুদিন বিলাহী কিনাই নাই ঘৰৰ বিলাহীয়ে খাওঁ আৰু গুৱাহাটীত থাকি যদি নিজৰ ঘৰৰ বিলাহী খাবলৈ পাওঁ সেইটো আৰু কিমান ভাল কথা হয়নে সেই বিলাহী পকি আছে চাওক বহুত লাগিছিলে বিলাহী এতিয়াও আছে বহুত সেয়া পকিছে সেইফালে পকিছে এটা এইয়া ঘৰৰ বিলাহী টেঙা খোৱা টেষ্ট বেলেগ আচলতে আমাৰ গাঁও ঘৰত থাকিলেও তাতোতো চব ঘৰৰে ইয়াতো মানে ঘৰতে লাগিছে সেইকাৰণে যথেষ্ট মানে ভাল লাগে এইটো এই এনেকৈ পৰি গৈছেনে আপোনালোকে কেতিয়াবা বহোঁতে বিলাহী তলৰ ফালে আছে নেকি চাই ল'লোঁ আৰু নাই এতিয়া তিনিটাহে পালোঁ বিলাহী কেঁচা কেঁচা লাগি আছে আৰু পকিব আৰু এইফালেও ফুল গছ লগাইছে ইয়াতে পিয়ালিত আপোনাৰ পদুনা আছে বহুত গছ দেখাম এইখিনি প্ৰথম ফুলখিনি দেখাই লৈছোঁ আৰু ইয়াত পদিনা আছে টেঙেচি টেঙা আছে আমি মাছ ল'লে ইয়াৰ পৰা টেঙেচি টেঙা ছিঙি ধুনীয়াকৈ বনাই খাব পাৰোঁ সঁচাকৈ খুব মানে ভাল লাগে আচলতে ঘৰত যেতিয়া বহুত ব্যস্ততাৰ মাজত ঘৰত থকা যে এইখিনি কাম কৰি থাকি এনেকুৱা কাম কৰিব পাৰিলে ভাল লাগে আৰু এইফালে হ'ল আমাৰ এইটো টিকলা পোৱালি গুণ্ডা এটা আছে এই গুণ্ডাটোক চাই লওকচোন আপোনালোকে কেনেকৈ আছে বেলেগ ফূৰ্তি তাৰ এনিৱেজ আপোনালোকে ভিডিঅ'টো চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ